আজি আমাৰ কাৰণে ভাল দিন। আমাৰ আজি দুটা নাজিৰাত ভাল কথা হৈছে। এটা হৈছে কি নাজিৰা পৌৰসভাৰ আণ্ডাৰত ড্ৰিম ৱৰ্ল্ড নামৰ NGO এটাৰ সহযোগত আমি ড'ৰ টু ড'ৰ কালেকশ্যনটো আৰম্ভ কৰিছোঁ। তাৰ লগতে নাজিৰা চাফাই কৰ্মী যিখিনি আচলতে ফ্ৰণ্টলাইন ৱৰ্কাৰ সেইখিনি মানুহক আমি যি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা আদি কৰি গোটেইখিনি চাফ চিকুণত সহায় কৰিছে আমাক এই COVID-19 ব্যাধিৰ সময়ত। গতিকে তেওঁলোকক আমি উৎসাহ দিবৰ কাৰণে আমাৰ নাজিৰা পৌৰসভাৰ তৰফৰ পৰা তেওঁলোকক গামোচা মেডেল বা এনেকুৱা অন্যান্য প্ৰশস্তি পত্ৰ আদি দি তেওঁলোকক উৎসাহিত কৰিবৰ যত্ন কৰিছোঁ। তেওঁলোকে যিটো কাম কৰিছে তাক আমি কেতিয়াও ধন্যবাদেৰে শেষ কৰিব নোৱাৰোঁ। তথাপি এইটো আমাৰ এটা প্ৰচেষ্টা তেওঁলোকৰ মনটো অকণ ভাল ল'ব। গতিকে সেইটো চেষ্টা কৰিছোঁ যাতে তেওঁলোকে যি নিজৰ জীৱনক তুষ্ট কৰি যিটো কাম তেওঁলোকে কৰিছে সেইটো যাতে কণ্টিনিউ কৰি ৰাখে। আশা কৰিছোঁ নাজিৰাবাসী ৰাইজৰ সহযোগ লাগিব, আপোনালোকৰ সহযোগ লাগিব, সকলোৰে সহযোগ লাগিব। যদি সকলোৰে সহযোগ থাকে নিশ্চয় চাফা হ'ব আশা কৰিছোঁ। আমি নাজিৰা পৌৰসভাত আমি এটা সুবিধা পাইছোঁ চাফাই কাম কৰিবৰ কাৰণে। আমাৰ ADC বাইদেৱে ADC নাজিৰা পৌৰসভাৰ তেওঁ হৈ আছে। বাইদেৱে আমাক এটা চান্স দিছে যে নাজিৰাখন কাম কৰিবৰ কাৰণে সেইটো সুবিধা পাইছোঁ। আৰু যদি আমি নাজিৰাত ভালকৈ কাম কৰিব পাৰোঁ হয়তো চাগে ওপৰলৈ আমি যাব পাৰিম বুলি আশা কৰি নাজিৰাত প্ৰথমবাৰৰ বাবে আমি কাম কৰিবলৈ ওলাই আহিছোঁ। আৰু ইয়াতে আমাৰ যিখিনি ছিষ্টেম আছে যেনেকৈ জাবৰ যি ধৰণে চাফা কৰিব লাগে ৰাখিব লাগে, দুটাকৈ বাল্টি দিছে ঘৰত, এটা ব্লু এটা গ্ৰীণ, কেঁচা জাবৰ আৰু শুকান জাবৰ। শুকান আৰু কেঁচা জাবৰ দুটা পৃথক পৃথক কৰি ৰাখিব। আৰু যিখন আমি গাড়ী দেখিছোঁ আপোনালোকৰ সন্মুখত সেইখন গাড়ীতে দুটা তেনেকুৱা বিনো বনাই থোৱা আছে। শুকান জাবৰটো এটা বেলেগ ধৰণে ৰাখিব আৰু কেঁচা জাবৰটো এটা বেলেগ ধৰণে ৰাখিব। আৰু সেইটো চ'ৰ্চৰ পৰা ছেগ্ৰিগেট হৈ যাব। আৰু ছেগ্ৰিগেট হৈ যোৱাৰ পাছতে যিখিনি কেঁচা জাবৰ থাকিব সেইখিনি আমি সাৰ বনাবলৈ আমি চেষ্টা কৰিম। আৰু যিখিনি শুকান জাবৰ থাকিব সেইখিনি আমি ইতিমধ্যে আমি এনেকৈ তাক কাম কৰি ৰাখিম। সেইটো আমি পাছত এটা পৌৰসভাই এইটো চিন্তা কৰিব তাত আমি কি ধৰণে প্ৰচেছ কৰিব লগা হয়। আমি ষ্টাৰ্ট কৰিব লাগে কামটো। আৰু আপোনালোকৰ সাংবাদিক বন্ধু সকলোৰে আমাক সহায় লাগিব আৰু আপোনালোকে সহায় কৰিব বুলি আমি ঘৰে ঘৰে কালেকশ্যন হয়। তাৰ বিনিময়ত মানে মানুহ ঘৰে পইচা দিব লাগিব। এইটো আপোনাৰ হাউচ হোল্ড সেইটো এটা খৰচ দিবই লাগিব কাৰণ ডিজেল আছে, লেবাৰ আছে। কিমান হ'ব? এতিয়া আমি নিৰ্ধাৰিত কৰা নাই। কিন্তু আমি প্ৰথম ট্ৰায়েল বেচিছত আমি একমাহ ট্ৰায়েল কৰিম। আমি ট্ৰায়েল কৰাৰ পাছত একমাহৰ পাছতে আমি এইটো ফাইনেলাইজ হ'ব। আমাৰ বাইদেৱে এইটো আমাক জনাব যিটো গভৰ্ণমেণ্ট চিডিউল আছে এজ পাৰ গভৰ্ণমেণ্ট চিডিউল বস্তুটো হ'ব।